যিসকল ব্যক্তিৰ স্বাস্থ্য নাইবা সদায় ৰোগা পাতলা হৈ থাকে আৰু তাৰ কাৰণে বহুতো চিন্তিত হৈ পৰিছে যে মই কেনেকৈ এজন সুস্বাস্থ্যৰ অধিকাৰী ব্যক্তি হ'ম, তেন্তে এই ভিডিঅ'টো সম্পূৰ্ণ চাব, কিয়নো এই ভিডিঅ'ত আমি আলোচনা কৰিম কেনেকৈ এজন স্বাস্থ্য নথকা ব্যক্তি বা ক্ষীণাই যোৱা ব্যক্তিয়ে এজন সুস্বাস্থ্যৰ অধিকাৰী হ'ব পাৰে তাৰ বিষয়ে সম্পূৰ্ণ কথা এই ভিডিঅ'ত আলোচনা কৰা হ'ব। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ' আৰম্ভ কৰাৰ আগতে মই আপোনাক এটা কথা কওঁ যে ভিডিঅ'টো আপুনি কাটি নিদিব। কাটি দিয়াৰ কথাটো এই কাৰণেই ক'লোঁ যে যেতিয়া আপুনি গুড হেল্থৰ নাম শুনিব তেতিয়াই আপোনাৰ মনত বহুতো ধৰণৰ প্ৰশ্ন আহিব, কিয়নো গুড হেল্থ খালে স্বাস্থ্য হয় ঠিকেই, কিন্তু পৰৱৰ্তী সেই স্বাস্থ্য নাথাকে আৰু আগতকৈ বেছি স্বাস্থ্য ক্ষীণাই যায়। এনেকুৱা প্ৰশ্ন যদি আপোনাৰ মনত আহিছে বা আপুনি যদি তেনেকুৱা বাস্তৱ প্ৰমাণ পাইছে, তেন্তে এই ভিডিঅ'টো অতি মনোযোগেৰে শুনিব। তেন্তে আহক এতিয়া আমি আলোচনা কৰি গুড হেল্থ কোনে খাব নোৱাৰিব। গুড হেল্থ সেইসকল ব্যক্তিহে খাব নোৱাৰে যিসকল ব্যক্তি নেকি হাড়ৰ সমস্যা আছে, ডায়েবেটিছ আছে, উচ্চ ৰক্তচাপ আছে আৰু গৰ্ভৱতী মহিলাসকলে এই গুড হেল্থ খাব নোৱাৰিব। তাৰপিছত আমি জানি লওঁ যে গুড হেল্থ খালে কি সমস্যাই দেখা দিয়ে। হেল্থ খালে বুকু দৰপৰাই, বুকুত হেঁচা মাৰি ধৰে, বদ হজম হয়, 2 দিন 3 দিন পিছে পায়খানা হয়, এনেকুৱা বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে। তাৰপিছত যেতিয়া গুড হেল্থ খোৱা বাদ দিয়ে তেতিয়া আগতকৈ খোৱাৰ পৰিমাণ কমি যায়, যাৰ ফলত স্বাস্থ্যটো অতি কমি যায়। তেন্তে আহক আমি এতিয়া গুড হেল্থ কেনেকৈ খাম তাৰ বিষয়ে আলোচনা কৰোঁ, যে কেনেকৈ গুড হেল্থ খালে আমি স্বাস্থ্যটো দীৰ্ঘম্যাদী কৰি ৰাখিব পাৰিম তাৰ কথা আলোচনা কৰোঁ। এতিয়া আহক আমি গুড হেল্থ কেনেকৈ খালে আমি স্বাস্থ্যটো নিয়মিতভাৱে ৰাখিব পাৰিম তাৰ বিষয়ে জানি লওঁ। যদি আপুনি গুড হেল্থ খায় বা খাইছে আগতে, কেনেকৈ খাইছে সেই বিষয়ে আমি জানি লওঁ। আপুনি যদি কেৱল মাত্ৰ গুড হেল্থেই খাইছে আৰু তাৰ লগতে কোনো মেডিচিন খোৱা নাই, তেন্তে আপুনি জানি লওক গুড হেল্থৰ লগতে আপোনাৰ এটা ল'ব লাগিব গেছৰ টেবলেট, কিয়নো গুড হেল্থ খালে গেছৰ পৰিমাণটো অলপ বেছি হয়। আগত যেতিয়া আপুনি খোৱাৰ পৰিমাণ আছিল 100 গ্ৰাম, যেতিয়া আপুনি গুড হেল্থ খোৱা আৰম্ভ কৰিছে তেতিয়া আপোনাৰ খোৱাৰ পৰিমাণ হৈছে কমচে কম 400 গ্ৰাম। অট'মেটিক আপোনাৰ খোৱাৰ পৰিমাণ 300 গ্ৰাম বাঢ়ি গৈছে, যাৰ ফলত আপোনাৰ খাদ্যবোৰ হজম নহয়, যাৰ ফলত আপোনাৰ গেছ হৈছে। গেছ হোৱাৰ ফলত আপোনাৰ পায়খানাটো নিয়মিত নহয় আৰু বুকুটো দৰপৰাই আৰু পেটত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে। যেতিয়াৰ পৰা আপুনি গুড হেল্থ খোৱা আৰম্ভ কৰিব, সিদিনাৰ পৰাই আপুনি কি কৰিব, এটা গেছৰ টেবলেট খাই দিয়ক। গেছৰ টেবলেটৰ নামটো মই কৈ দি আছোঁ যে ৰাভালকেম DSR। সিদিনাখনৰ পৰা আপুনি গুড হেল্থ খোৱা আৰম্ভ কৰিব, এই ৰাভালকেম DSR সিদিনাখনৰ পৰাই আপুনি খোৱা আৰম্ভ কৰক। এই ৰাভালকেম DSR খোৱাৰ নিয়মটো মই আগতে কৈ দি আছোঁ। যিমান দিনলৈকে আপুনি গুড হেল্থ খাব, সিমান দিনলৈকে আপুনি ৰাভালকেম DSR কেপচুলটো প্ৰতিদিন ৰাতিপুৱা খালী পেটত এটাকৈ কেপচুল খাব। যিমান দিন আপুনি গুড হেল্থ খাব, সিমান দিনেই আপুনি খাই থাকক। তেন্তে আহক এতিয়া আমি আলোচনা কৰোঁ গুড হেল্থৰ বিষয়ে। গুড হেল্থ আমি কেনেকৈ খাম। গুড হেল্থ আপুনি 1 মাহ খাব লাগিব, প্ৰতিদিন 2টাকৈ কেপচুল। যেনে ৰাতিপুৱা ভাত-চাত খোৱাৰ পিছত আপুনি এটাকৈ গুড হেল্থ খাব। তাৰপিছত আপুনি কি কৰিব, আকৌ যেতিয়া ৰাতিত ভাত-চাত খাই টোপনিত যাব তেতিয়া আকৌ এটা কেপচুল খাই দিয়ক গুড হেল্থ। এনেকৈ আপুনি 2টাকৈ কেপচুল গুড হেল্থ 1 মাহ খাই দিয়ক। 1 মাহ খোৱাৰ পিছত আপুনি গুড হেল্থ এটাকৈ খোৱা আৰম্ভ কৰক। আগতে যেতিয়া 2টাকৈ খাইছিলে, তাৰপিছত আপুনি কি কৰিব, এটাকৈ কেপচুল খাওক। এটাকৈ আপুনি খাব লাগিব 2 মাহ মান। 2 মাহ আপুনি এটাকৈ কেপচুল গুড হেল্থ খাই দিয়ক। তাৰপিছত যেতিয়া আপোনাৰ 2 মাহ শেষ হ'ব, তাৰপিছত আপুনি কি কৰিব, আকৌ এদিন পিছে এটাকৈ কেপচুল খাব। কিন্তু আপুনি ৰাভালকেম DSR আপুনি সদায় এটাকৈ কেপচুল খায়ে থাকক। আপুনি ডেইলি ৰাতিপুৱা খালী পেটত এটাকৈ ৰাভালকেম DSR খায়ে থাকক। তাৰপিছত আপুনি যেতিয়া 2 মাহ খাই দিব এটাকৈ, তাৰপিছত আপুনি এদিন পিছে এটাকৈ গেপ দিয়ক গুড হেল্থ। এদিন পিছে আপুনি আকৌ 2 মাহ মান খাই দিয়ক। তাৰপিছত আপুনি যেতিয়া আকৌ 2 মাহ শেষ হৈ যাব, তাৰপিছত আপুনি 3 দিন পিছে এটাকৈ গুড হেল্থ খাওক। তাৰপিছত আপুনি সম্পূৰ্ণকৈ গুড হেল্থ এৰি দিয়ক। কিন্তু গুড হেল্থ খোৱাৰ বাদ দিয়াৰ পিছতো আপুনি ৰাভালকেম DSR খোৱাটো বাদ নিদিব। গুড হেল্থ খোৱাৰ পিছত আপুনি 15 দিন পিছলৈকেও আপোনাৰ ৰাভালকেম DSR কেপচুলটো খাই দিয়ক। খোৱাৰ পিছত আপুনি তাৰপিছত এটা চৰ্বিটল চিৰাপ খাই দিয়ক। এনেকৈ যদি আপুনি 4-5 মাহ মান গুড হেল্থ খায়, তেন্তে আপোনাৰ স্বাস্থ্যটো আৰু ক্ষীণাই নাযায় আৰু পৰৱৰ্তী আপোনাৰ স্বাস্থ্যটো আকৌ ক্ষীণাই নাযায়, কিয়নো আপোনাৰ মাংস পেশীবোৰ শৰীৰৰ লগত লাগি ধৰিব আৰু সেই মাংসবোৰ কমি নাযায়। এই নিয়মিতভাৱে যদি আপুনি গুড হেল্থ খায়, তেন্তে আপোনাৰ নিশ্চয় স্বাস্থ্যটো থাকি যাব আৰু কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। কিয়নো গুড হেল্থ খালে আপোনাৰ যিটো পায়খানাৰ সমস্যা থাকে, সেই পায়খানাৰ সমস্যাৰ কাৰণে আপোনাৰ বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে। যদি আপুনি ৰাভালকেম DSRটো ৰেগুলাৰ খাই থাকে, তেন্তে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়, কিয়নো আপোনাৰ গেছৰ পৰিমাণটো কমি যাব আৰু পায়খানাটো নিয়মিত হ'ব, যাৰ বাবে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়।